যিসকল ল'ৰা ছোৱালীয়ে প্ৰথম ট্ৰান্সটো লৈ তেওঁলোকে অপব্যৱহাৰ কৰিব তেওঁলোকক আমি ভৱিষ্যতে চৰকাৰী চাকৰি আদিৰ কাৰণে কোনো আবেদনত তেওঁলোকক আমি গ্ৰহণ নকৰোঁ বিজনেছ এটা লছ হোৱাটো বেলেগ কথা কিন্তু টকাটো লৈ অপব্যৱহাৰ কৰাটো অপৰাধ হয় so he will not be considered for any government employment or any government support service if he wastes the money কিন্তু ব্যৱসায় কৰিছো লছ হ'ল হেতুত আমি চকু নিদিও কিন্তু 1 লাখ টকাটো লৈয়ে মই বাইক এখন কিনি দিলো ডেফিনেটলি দ্যাট ইজ ৰং কাৰণ আমাৰ অসমৰ দৰে ৰাজ্যত ইমান ডাঙৰ স্কিম কৰা it's a painful for the every government iman toka jogar kora gotike he exercise to jodi kunubai toka to loi moi dukan ekhon kholisu mor loss hol that is fine kina toka to jodi opobyabohar kore if it is misutilized then government will have liberty to take the action against that boy gotike he kotha to ami jonai thom amar jikhon agreement hobo lora jonor logot after that selection lora jonor logot ekhon amar agreement hobo he agreementot ei kotha khini likha thakibo ami 2 lakh toka koi dim 2 lakh tokar 1 lakh toka sarkare onudan hisabe dibo 1 lakh toka 5 বছৰ পিছত প্ৰথম 5 বছৰ টকাটো ঘূৰাব নালাগে 5 বছৰ পিছত তেওঁলোকে মাহত 2000 টকা কৰি চৰকাৰক প্ৰতি মাহত তেখেতসকলে উভতাই দিব 24000 হ'ব 4 বছৰত তেওঁলোকে ঘূৰাই দিব that means at the end of the 9th year তেওঁলোকৰ পৰা মিলাম আৰু 2000 টকা very simple installment আৰু তাত কোনো চক্ৰবৃদ্ধি সুদ simple interest একো নাথাকে the entire interest is free etia yat 2-3টা আমি কথা কৈছো আমি এটা বস্তু জানো যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে উলাই থাকিব till 2026 সেই কাৰণে 28 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই আঁচনিত আমি বিবেচনা কৰিব খোজা নাই the applicant has to be attained age of 28 years and above সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 40 years লৈকে 28 to 40 years লৈকে আবেদন কৰিব পাৰিব কিন্তু ST SC OBC 43 বছৰলৈকে আবেদন কৰিব পাৰিব অৰ্থাৎ জেনাৰেল ষ্টুডেন্টৰ আবেদনৰ ৰেঞ্জটো হৈছে 28 to 40 আৰু যিসকল জেনাৰেল নহয় ST SC OBC they can apply up to 43 years but minimum age is same 28 years or তলত আমি কাকো আবেদন কৰিব একাৰণে খোজা নাই যে সেই সময়ত মানুহৰ জীৱনত দুটা সিদ্ধান্ত হৈ থাকে যে চৰকাৰী চাকৰি কৰিম নে ব্যৱসায় বাণিজ্য কৰিম আৰু যদি চৰকাৰী চাকৰি আমি কৰো পঢ়া শুনা কৰো এই টকাখিনিয়ে যেহেতু আজিকালি মেৰিটক বাদ দি আন চাকৰি নহয় এই টকাখিনি পাই মোবাইল লৈ বুলেট লৈ বাইক লৈ আমি আমাৰ নিৰ্দিষ্ট লক্ষ্যপথৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে আমি 28 বছৰৰ তলৰ ল'ৰা ছোৱালী এই আঁচনিত আমি লোৱা নাই কিন্তু যেতিয়াই প্ৰত্যেক বছৰত এই আবেদন খুলি থাকিব 28 বছৰৰ ল'ৰাই আবেদন কৰা সুযোগ পাই থাকিব 28 বছৰত ভৰি দিলে তেওঁলোকে আবেদন কৰিব পাৰিব যেতিয়া গম পাব যে নহয় মোৰ চৰকাৰী চাকৰি লাহে লাহে পোৱাৰ সম্ভাৱনা কমি আহিছে বা যেতিয়া আমাৰ মাইণ্ডত এটা মেচিউৰিটি হ'ব যে নহয় আমি চৰকাৰী চাকৰি নকৰো আমি আত্ম সংস্থাপন বা সেলফ এমপ্লয়মেন্টৰ ব্যৱস্থা কৰিম সো আমি এই বস্তুটো বৰ্তমান বিলো 28 ইয়াৰ্ছত আমি এই আঁচনিৰ অধীনত আমি ৰখা নাই
general student karone ba general youth karone it is 40 years aru non ST SC OBC non general karone it is 43 years. Yat kono homosti aru jila kota nai. Ami will not consider as per constituency or as per district. It will be a state level selection starting from blocks, block to district, district or pra state ot ahibo, and finally merit list will be published at the state level. Yate lora ejone jetia selection hobo tar agote amar application thakibo ami 150 200 DPR আমি এটা পোর্টেলত রাখিম CM ট্রিপল এর এটা পোর্টেল থাকিব যে 5 লাখত আমি কি কৰিব পাৰো 2 লাখত আমি কি কৰিব পাৰো 150 200 খন আসনি আমি আসনি বনাই আছো 150 200 আসনি পোর্টেলত থাকিব আৰু এটা বিজনেস প্ৰসেস প্ল্যান থাকিব যে আমি যদি সাপোজ আমি এখন সৰু ইলেক্ট্ৰিসিটিৰ দোকান খুলিলো এই দোকানখনত কি কি ইকুইপমেন্ট লাগিব কেনেকুৱা ইকুইপমেন্ট লাগিব আমাৰ মান্থলি ইলেক্ট্ৰিসিটি কষ্ট কিমান আহিব ঘৰ ভাড়া কিমান আহিব এটা বিজনেস প্ল্যান এটা আমি বনাই দিম সো দ্যাট লৰাজনে এটা নিৰ্দিষ্ট কোর্স এটা সিলেক্ট কৰাত সুবিধা হয় গতিকে আমি আমাৰ যেটো পোর্টেল থাকিব পোর্টেলত আমি বিভিন্ন আসনিৰ বিষয়ে আমি তাত কথা পাতিম বাট এইটো নহয় যে আমি কোৱা আসনিখনে লব তাৰ ওপৰতো যদি তেওঁলোকে কিবা কৰিব পাৰে ডেফিনেটলি কৰিব পাৰিব তেওঁলোকে নিৰ্দিষ্ট জিটোৱে কাম কৰিব খুজে তাতে টিক মাৰিব ফিশাৰী হৰ্টিকালচাৰ গ্ৰোসাৰী শপস অটো ৰিক্সা বাসেস ইলেক্ট্ৰিসিটি মেকানিক্যাল শপ যি আছে তেওঁলোকে আবেদন পত্ৰখনত তেওঁলোকে এটা ক্লিক কৰিব যে মই এই কামটো কৰিব খুজো সিলেকশনৰ পিছত আমি তেওঁলোকক এটা এমহীয়া ট্ৰেইনিং প্ৰগ্ৰাম দিম যদি সাৰ্ভিস সেক্টৰৰ ওপৰত তেওঁলোকে সেৱা খণ্ডৰ ওপৰত আবেদন কৰে then the training will be management training যে টকা কেনেকৈ কৰিব লাগে বেংকত কি ৰাখিব লাগে এই টকাখিনি লৈ আকৌ মুদ্ৰা লোনো আমি লব পাৰো কাৰণ এই টকাটো যেটো বেংকৰ লগত লিংক নহয় this is outside banking norms গতিকে এই টকাখিনিক আমাৰ ডাবল কৰাৰ উপায় কি কি আছে যে 2 লাখ টকাটো ইয়াৰ পৰা পালো and we can take a mudra loan of 2 lakhs so you can become 4 lakhs বা আন PME PGP খাদি বোৰ্ডৰ বিভিন্ন আসনি আছে সো এনেকে আমি লৰাজনক বা ছোৱালী গৰাকী 2 লাখ টকাটো কেনেকে আমি আৰু বঢ়াব পাৰি থ্ৰু দা বেংকিং চ্যানেল এইবিলাকৰ বিষয়ে আমি ট্ৰেইনিং দিম একাউন্টেন্সি ট্ৰেইনিং দিম অকমান ট্ৰেইনিং দিম if the training is within the state of Assam তেতিয়াহলে আমি ট্ৰেইনিংৰ মানটো আমি 5000 টকা লৰাজনক আমি স্টাইপেন্ড দিম কিন্তু যদি লৰাজনে কয় যে নহয় মই এটা ফিশাৰী কৰিব খুজো আমি ভাবো যে নহয় লৰাজনক পুছা এগ্ৰিকালচাৰ কলেজত আমি ট্ৰেইনিং দি আনো then we will give him a stipend of rupees 10,000 for that month and plus training institute of যেটো পইচা দিব লাগে that will be paid by the state